জোনাই মহকুমাৰ এটা পুৰণি ৰাস্তা। এই ৰাস্তা ইতিহাস আছে। আমাৰ তাহানিৰ যিটো পুৰণা কংচিলেক এই ৰাস্তাটোৱে অহা যোৱা কৰিছিলে ব্ৰিটিছৰ সময়ছোৱাত। আমাৰ যিটো পুৰণা মকংচিলেক আছিল তাত ব্ৰিটিছসকলৰ এটা ৰাইচ মিল ছ' মিল আছিল, কাঠফলা মিল আছিল। সেই মিলটোৰে এই ৰাস্তাটোতে অহা যোৱা কৰা আৰু এই ৰাস্তাটো যথেষ্ট পুৰণি ৰাস্তা আৰু এই ৰাস্তাটো এটা ইতিহাস আছে। এই ৰাস্তাটোৱে আমি তিনিমাইল ঘাটলৈ যাব পাৰোঁ। তিনিমাইল ঘাটৰো কাষত থকা যিখন আমাৰ ধেমাজি জিলাৰ একমাত্ৰ জীৱিত বনাঞ্চল, পৱা বনাঞ্চল তাত আছে। তাত যিহেতু নৈসৰ্গিক দৃশ্য পৱাৰ লালি নদীৰ কাষত অৱস্থিত যিখন পৱা বনাঞ্চল দৃশ্য চাবৰ কাৰণে অসমৰ বিভিন্ন মহাবিদ্যালয়, স্কুল ইত্যাদি পৰা যথেষ্ট ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে। আমি খুব দুখ পাইছোঁ। আজি 1.5মান বছৰ আগত এই ৰাস্তাটো ৰিপেয়াৰিং কৰা হৈছিল, ৰিনোভেশ্যন কৰা হৈছিল। কিন্তু হঠাৎ কিছু সময়ৰ পিছতে, কিছু দিনৰ মাহৰ পিছতেই এই ৰাস্তাটো জহি হৈ যাবলৈ আৰম্ভ কৰিলে। ইয়াৰ কাৰ গফিলতি আছে আমি ক'ব নোৱাৰিম। হয়তো ঠিকাদাৰো থাকিব পাৰে, বিভাগীয় কৰ্তৃপক্ষৰো থাকিব পাৰে। কাৰণ তেওঁলোকৰ এটাই কথা ঠিক, তেওঁলোকৰ কোনো ধৰণৰ এই ৰাস্তাটোৰ ওপৰত সেই সময়ত যি সময়ত ইনোভেশ্যনৰ কাম হৈছিল কোনো ধৰণৰ ছুপাৰভিশ্যন নাছিল, তেওঁলোকে নিৰীক্ষণ কৰা নাছিল। তেওঁলোকৰ কোনো বিষয়া কৰ্মচাৰী ইয়াত নাথাকে। অভিযন্তাটো দূৰৰে কথা, আনকি কনিষ্ঠ অভিযন্তাজনো ইয়াত নাথাকে, ছেকশ্যন এছিষ্টেণ্টসকলো ইয়াত নাথাকে। ঠিকাদাৰে ইচ্ছামতে কাম কৰি লেবাৰৰ ওপৰত এৰি দিয়ে। যিটো কাৰণে এই ৰাস্তাটোৰ অৱস্থা এই অৱস্থা হৈছে, তাত ডাঙৰ ডাঙৰ পুখুৰী সদৃশ হৈছে। আমি আশা কৰিছোঁ যে অসম চৰকাৰে এই ৰাস্তাটো এটা পুৰণি ৰাস্তাটো গুৰুত্ব প্ৰদান কৰি অতি সোনকালে জনসাধাৰণৰ স্বাৰ্থত বনোৱাৰ ব্যৱস্থা কৰিব লাগে, নহ'লে ৰাইজৰ যথেষ্ট কষ্ট হ'ব। হয় হয়, মোৰ ঘৰে অলপ আগতে আছে। ইয়াতে ডেইলি আপোনালোকে অহা যোৱা কৰে? হয়, ডেইলি অহা যোৱা কৰি আছোঁ। এই ৰাস্তাটো যে অৱস্থা বেয়া, কি ক'ব? এই ৰাস্তাটো আজি বহু দিনৰ পৰা এনেধৰণৰ জৰাজীৰ্ণ অৱস্থাত আছে। যিহেতু আমাৰ গাড়ী মটৰ চলাত বৰ অসুবিধা হৈছে। কেতিয়াবা ইয়াত বৰ ডাঙৰ এটা অঘটন ঘটাৰো তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। লগতে ওচৰতে আমাৰ মেডিকেল আছে, মেডিকেল মানে হস্পিটেল আছে, য'ত নেকি আমি ধৰক ইয়াৰ পৰা বেমাৰী অহা যোৱা কৰিবলগীয়া কণ্ডিশ্যনে বেমাৰী অনা নিয়া কৰা হয়। তাত বিশেষকৈ মানে কি এতিয়া তেনেধৰণে বেমাৰীসকলক আনিবলৈ আমি কিছুমান ব্যক্তি আমি দেখিছোঁ মানে খুব অসুবিধাত পতিত হোৱা। এতিয়া লগতে আমাৰ ওচৰতে আমাৰ সন্মানীয় চিভিলিষ্ট SDO ছাৰৰ ঘৰ আছে। অথচ তেনেকুৱা এটা পৰিৱেশত কেনেকৈ ধৰণে অহা যোৱা কৰিছে, ৰাইজে বৰ কষ্ট অনুভৱ কৰিছে। আমিও বৰ কষ্ট অনুভৱ কৰিছোঁ। আমি গাড়ী মটৰচাইকেল চলাব পৰা নাই। মটৰচাইকেল চলালেও বহুত অসুবিধা হয়। কেতিয়াবা চৰকাৰক আমি এটাই অনুৰোধ জনাওঁ, এনেধৰণে এটা ৰাস্তা পদূলি যদি বেয়া হৈ থাকে তেতিয়াহ'লে আমাৰ প্ৰতিজন জনসাধাৰণে অসুবিধাত পৰে। সেইটো কাৰণে খুব সোনকালে মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইখন ৰাস্তাৰে ডেইলি আমাৰ SDO চিভিল বাংলাও আছে, ইয়াৰ পৰাই আমাৰ SDO চিভিল ছাৰে ডেইলি অহা যোৱা কৰে। আৰু এইখন ৰাস্তাৰে আমাৰ পবা যাবলৈকে যায়, ডেইলি আমাৰ পৰ্যটক যায়। গতিকে আজি আৰু এই নিৰ্বাচনৰ আগত আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই এটা আধাৰশিলা স্থাপন কৰিছিলে। গতিকে এইটো কি নিৰ্বাচনী এটা থূপ আছিলে নেকি, যিটো আজি তেখেতে ইলেকশ্যনৰ পিছত আজি প্ৰায় 3 বছৰ পাৰ হ'ল, কিন্তু আজিলৈকে এই ৰাস্তা তেনেকুৱাই আছে। যিটো অৱস্থাত বনাইছিলে 1.5 বছৰ নগ'ল। গতিকে আজি আমি বিধায়ক ডাঙৰীয়াক আৰু আটাইতকৈ পৰিতাপৰ বিষয়, লক্ষণীয় বিষয়, এইখন ৰাস্তাৰ পৰাই যায় আমাৰ গড়কাপ্তানি বিভাগ। গতিকে গড়কাপ্তানি বিভাগৰ যিটো ৰাস্তা, কিন্তু নিজৰ ৰাস্তাৰ চোতালৰ যিটো ৰাস্তা তাকেই আজিলৈকে মেৰামতি কৰিব পৰা নাই। গতিকে আমি বিধায়ক মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আপুনি এই ৰাস্তাটোক নবনোৱাৰ কিবা আপোনাৰ স্বাৰ্থ জড়িত আছে নেকি, নে অকল আপুনি নিৰ্বাচনী থূপ হিচাপেই আপুনি ব্যৱহাৰ কৰিছিলে? আপোনাক গতিকে আমি অনুৰোধ জনাইছোঁ, যিহেতু আপুনি নিৰ্বাচনৰ আগত আমাক এইটো ৰাস্তা বনাই দিয়াৰ আধাৰশিলা স্থাপন কৰি আমাক যিটো আশা দিছিলে, গতিকে আমি জোনাইবাসী ৰাইজৰ কাৰণে এইটো বহুত দুৰ্ভাগ্যৰ বিষয়। আপুনি অতি সোনকালে আমাক এই ৰাস্তাটো সোনকালে বনাই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।